বন্ধুসকল পুনৰবাৰ আপোনালোক সকলোকে টিডি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা আহি আছে বৰপেটালৈ, গতিকে যাই আছোঁ। তো ফাইনেলি পাই গ'লোঁ গোপীনাথ বৰদলৈ স্মাৰ্ট উচ্চ মাধ্যমিক বিদ্যালয়। আৰু ইয়াৰ ভিতৰত চাওক আৰু কিমান মানুহবিলাক চাওক, এনেকুৱা ভিৰ হৈছে চাওক। মানুহ এয়া চাওক। মানুহ চাওক পুলিচ আহিছে, ইয়াত যদি উল্টা পাল্টা কৰে ইয়াত মোক খেদিব ইয়াৰ পৰা। প্লিজ প্লিজ বহক, প্লিজ বহক প্লিজ। আৰে ইমান ডাঙৰ ফিল্ড আছে, প্লিজ বহকচোন আগৰ মানুহখিনি। পিছফালে যদি প্লিজ অলপমান কৰক। অ'কে, ষ্টেজৰ পৰা কমচে কম নামক মানুহখিনি। ষ্টেজৰ পৰা নামক কমচে কম মই ভিডিঅ' বনাব পাৰিম যে বহিব কতে বহিছে। প্লিজ হেং মাৰি ভিডিঅ' কৰিব দিয়ক। আৰু এতিয়া সকলোৱে কাগজত লিখি আনিছে ন, মই এটা টেমা লৈ আহিছোঁ বিস্কুটৰ। এই টেমাটোত সকলোৱে কাগজবিলাক ভৰাওক আৰু মই যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি এনচাৰ দিবলৈ চেষ্টা কৰিম। অলপ পিছৰচোন, এই পিছৰখিনি অলপ পিছাই যাওক। এই ছোৱালীবিলাকে এনেকে হেঁচি কিয় ধৰিছে? এইবিলাক ছোৱালী বহি আছে ইয়াত। থেংক ইউ। আপোনালোকে প্লিজ বহক। থেংক ইউ। এনেকে মই অলপ পিছে যাওকচোন, মই চবৰে লগত ফটো উঠিম। প্লিজ পিছে যাওকচোন, অলপমান পিছে যাওক, অলপমান পিছুৱাই যাওক। সকলো উঠি দিয়ক। ষ্টেজখন উঠিম। ভর্তি হয়েছে না নাই? অলপ ঠান্ডা হয় স্টেজৰ পৰা মানুহ নামানিলে এইটো নহ'ব। স্টেজৰ পৰা নামক, কমচে কম স্টেজৰ পৰা নামক। স্টেজৰ পৰা নাম না ভাই।
তহঁতক মাতিম আমি বহুত ইমোশনাল যাই বলছো দে দেখা নাপায় ঠিক আছে বাকচটো ক'ত গেল বাকচটো অ'কে তো মই ইয়াত কৈছিলোঁ যে ময়ো বৰ তো বহুতেই বেছি ভাল লাগিল এতিয়া মই চকত আছোঁ বহুতেই বেছি ভাল লাগিছে ডিম্পু দা মৃন্ময় দা বিকাশ দা সকলোকে লগ পালোঁ বহুতেই বেছি ভাল লাগিছে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব আজিলৈ ইমানে